आज मोर फास्ट सर्विसिंग खरच 1000 एवरीवन स्वागत करते आप लोग अपना चैनल मुकुल चौधरी फाइनली आज ब्लॉग सर्विसिंग कर লৈ গৈ আছো মই বহুত জলদি 500 কিলোমিটাৰ প্ৰায় অলমোস্ট 4 ডেজ 500 কিলোমিটাৰ হৈ গ'ল এতিয়া ব্লগ সাৰ্ভিচিং কৰিব লৈ যাওঁ প্লাছ তাৰ নাম্বাৰ প্লেটটো আহি গ'ল নাম্বাৰ প্লেটটো লগাই লৈ আহোঁ আৰু গতিকে বেছি পৰ নাহক ভিডিঅ'টো আৰম্ভ কৰোঁ 511 কিলোমিটাৰ অলৰেডি ৰানিং হৈ গ'ল আৰু মোৰ যাই পোৱাৰ লগে লগে বেছি হৈ যাব এতিয়া ফুলো ৱাশ্বিং কৰিব লাগিব আজি ৱাশ কৰি কিনে পুৰা ধুনীয়াকৈ লৈ এয়া মোৰ বাইদেউ আজি ফাৰ্ষ্ট আমাৰ এনিভাৰ্চাৰী হয় আমি গতিকে ফাৰ্ষ্ট আমি উল্লুবাৰী দৰগা চৰিফত যাম তাত যা বুলি কৈছোঁ যা এতিয়া ফাৰ্ষ্ট আমি উল্লুবাৰী যাম বুলি ভাবিছোঁ উল্লুবাৰী মাজাৰত যাম বুলি ভাবিছিলোঁ আজি আমাৰ ফাৰ্ষ্ট এনিভাৰ্চাৰী তাতে মই উল্লুবাৰী মাজাৰত লোৱা এটা লৈ কিনে তাৰপিছত মই গাড়ীটো ছাৰ্ভিচিং কৰিব যাম গতিকে আপোনালোকে মোক মৰম বহুত দিছে আৰু অকণমান মৰম দিলে মোৰ চেনেলটো অলৰেডি মনিটাইজ হোৱা নাই 1K ছাবস্ক্ৰাইবাৰ হ'লে মোৰ চেনেলটো অলপ ভিউজ ৱাচিং টাইমটো মোটামুটি হৈ গৈছে আৰু অলপমান লাগে সেইখিনি হৈ যাব মই কেইটামান ভিডিঅ' দিলে কিন্তু আপোনালোকৰ মৰম লাগে বাছ ইয়াৰ ভিউটো বহুত ধুনীয়া হয় আজিকালি একচুৱেলি কেতিয়াবা ব্ৰিজখন বনাইছে ন বহুত ধুনীয়া ভিউ হৈ গৈছে এইটো মানে মই বেংগলোৰ যেতিয়া আছিলোঁ ন বেংগলোৰত থাকোঁতে এনেকুৱা দেখিছিলোঁ চেম মই এতিয়া বেংগলোৰত থকা ফিল এইখিনি আৰু বেংগলোৰত থকা ফিল কৰোঁ মই একচুৱেলি চাব ফাইনেলি মাজাৰ পাৰ গ'লোঁ এতিয়া মই ইয়াৰ ভিতৰত সোমাওঁ অকণমান ভিডিঅ'টো প'ষ্ট কৰি দিওঁ বিকজ সেই যাব নোৱাৰি ন চ' মই ভিডিঅ'টো প'ষ্ট কৰিছোঁ কিন্তু এই মাজাৰ আহিছিলোঁ আমাৰ আজি 1 বছৰ হ'ল চ' ইয়াৰ পৰা ওলাই ন এতিয়া ইয়াৰ পৰা গৈ আছোঁ আকৌ মই আমাৰ একচুৱেলি আজি 1 বছৰ হ'ল হা বিয়া হ'ব চা মাছখন খুলি দি দেখুৱাই দি নহয় দে দেখুৱাই দি একবাৰ এইটো ধৰক বেগত থৈ ৰাখোঁ সাৰ্ভিচিং ক'ত কৰে ক'ত তাতে যাব লাগিব নাম্বাৰ প্লেটটো নাম্বাৰ প্লেট ইয়াত নাম্বাৰ প্লেট লগাই দিওঁ ইয়াত লগাই দিওঁ নাম্বাৰ প্লেটটো হা মাতি দিয়কচোন জল্দি নাম্বাৰ প্লেট লগাই দিয়ক নাম্বাৰ প্লেটটো ফাইনেলি নাম্বাৰ প্লেট আহি গ'ল AS01FJ190 একচুৱেলি নাম্বাৰটো মই নিজে চুইচ কৰিছিলোঁ ডেট অফ ইয়াৰটোৰ লগত মোৰ ডেট অফ 1993 হয় চ' মই এইটো নিজে চুইচ কৰি লৈছিলোঁ এতিয়া মোৰ গাড়ীখনৰ নাম্বাৰ প্লেট লগাই আছে বহুত জলদি নাম্বাৰ আহি গ'ল এতিয়া নাম্বাৰ লগাই দিব দাদাই এতিয়া নাম্বাৰ লগাই দিছোঁ ফাইনেলি গাড়ীৰ নাম্বাৰ লাগি গ'ল 6 মাইলৰ ৰয়েল আহিলোঁ তাত মোৰ মাজা বাৰু উল্টা হৈ যায় বহুত দূৰ যাব লাগিব যিহেতু মোৰ 6 মাইলতে হয় ন মই ৰুমৰ ওচৰতে ছাৰ্ভিচিংটো কৰাই লওঁ হ'বনে দেৰি হ'ব ছাৰ্ভিচিং হ'ব লাগে বেছি নাই ন গাড়ী বেছি নাই নিব নোৱাৰিম ডাইৰেক্ট নহয় ইয়াত
কিলোমিটার 500 500 no only no বড় আপনার মোবাইল নম্বর 700 700 26 26 মোৰ নামটো মুকুল চৌধুৰী এণ্ডিতে কৰি দিব এটা ক'ত কৰে এই ইয়াৰ পৰা এণ্ডি কৰি দিব দেৰি হ'ব নেকি টাইম লাগিব টেকনিচিয়ান কম আছে আৰু গাড়ীও আছে আপোনাৰ কেইখন কেইখনমান আছে এতিয়া গাড়ী দিবলৈ গ'লে মিনিমাম 5:30 6টা ধৰি দিব গাড়ী তে কালি কেনে বুক কৰি দিয়কচোন কালি ৰাতিপুৱা 8টা বজাত আহি যাব হ'ব আঠটাত কেইটাত খোলে 8টা আঠটাত চাৰ্ভিচিং হয় তে 9টাত হৈ যাব মোৰ 8টাত হ'লে ফাৰ্ষ্ট চাৰ্ভিচিং 10টা বজাৰ ভিতৰত হৈ যাব মোক আপোনাৰ গুড নেমটো মুকুল চৌধুৰী কালি 8টাত দিলে হৈ গ'ল ন ফ্ৰী চাৰ্ভিচ ন মানে 500 কিলোমিটাৰ ন 10-12 কিলোমিটাৰ চলিলে বেছি প্ৰব্লেম নাই ঠিক আছে হ'ব কালি 8টা বজাত আহি যাব ফাৰ্ষ্ট দিছে 1 নম্বৰ দিছে ন 8টা বজাত আহি পালেই হ'ল যদি অকণমান দেৰি হৈ যায় তেতিয়াহ'লে ন 8টাতে আহিব মোৰ ওচৰতে ৰুম হয় 8টা বজাত আহি পালেই হ'ল ঠিক আছে হ'ব মই আহিছিলোঁ চাহিলাত আহিছিলোঁ ছাৰ্ভিচিং কৰিবলৈ তাৰপিছত ইয়াতে আজি বহুত গাড়ী আছে বহুত টাইম লাগিব বুলি ক'লে চ' মই কাইলৈ কাৰণে এপইণ্টমেণ্ট ল'লোঁ কাইলৈ মই ছাৰ্ভিচিং কৰাম তাৰপিছত মই এতিয়া এই লেডিজ ফুড টেষ্টটো লগাই লৈ যাওঁ ইয়াতে আহিছিলোঁ এতিয়া টাইম পালোঁ ইয়াতে ৰঙা কালাৰটো বেছি ভাল লাগে মোৰ ৰঙা মই যেতিয়া ল'ম মইতো এইখন ল'ম বুলি ভাবিছোঁ কিন্তু এইখন মই যেতিয়া ল'ব হৈছোঁ তেতিয়া এভেইলেবল নাছিল এমাহ ৱেইট কৰিব লাগিব বুলি কৈছে মই এইখন লোৱা নহ'ল চ' মই এইখনে চুজ কৰিলোঁ এইখনো বেয়া নালাগে কিন্তু মোৰ এইখন বেছি ভাল লাগে ফাইনেলি লক খুলি দিওঁ এতিয়া ৰাতিপুৱা বহুত চোৰ উৎপাত নহয় সেইকাৰণে পূৰা লক কৰিব লাগে ইয়াতে যোৱাকালিতো ফ্ৰী আহিলে আজি চাই লওঁ কি হয় মানে মোক 8টা বজাত যাব দিছিল এতিয়া টাইম হৈ গ'ল আৰু 500 500 60 মান হৈছে বুকিং কৰা আছিল মুকুল কি চৌধুৰী গাড়ী বহুত আহিছে নেকি আহিছে নেকি লাগা নাই এতিয়ালৈকে আহিছে আংকেলক দি 3টা হ'ল 3টা মই 4 নম্বৰ হ'ব ৰখা ডকুমেণ্টছ মানে আৰ চি আহে নাই আৰচি নাই যদি আহে টেকনিক্স বহিষ্টো হ'লেও হ'ব নহ'লে চেল লেটাৰ হ'লেও হ'ব এইটো হ'ব মানে ডিটেইলছটো আছে নাই ডিটেইলছটো ইয়াত নাই দিছোঁ মই দিছোঁ হ'ব মোবাইল দিছোঁ ফাইনেলি গাড়ীখন দি দিলোঁ ইহঁতে কৈছে 2 ঘণ্টামান লাগিব মোৰ 2 ঘণ্টা ইয়াত ৰৈ থকাত চাই মই আকৌ ৰুমত গুচি যাওঁ এটা উবেৰ বুক কৰি ল'লোঁ আকৌ আহি কিনে পিকআপ মই অকণমান কাম আছে মানে চ' সেইকাৰণে ৰুমত যাব লগা হ'ল গাড়ীখন বৰ্তমান ইয়াতে দি দিলোঁ ছাৰ্ভিচিং হৈ গ'ল মানে এতিয়া ৱাশ্বিং কৰাই দিলে ধুনীয়াকৈ এতিয়া জাষ্ট মোৰ টাইমিংটো চেঞ্জ কৰিব আছে দাদা মোৰ টাইমিংটো মিলাই দিয়কচোন আপুনি মিলাব নেকি মিলাই দিয়ক মই মানে গাড়ীখন ৰাতিপুৱা আহি আপোনালোকক দেখিছিলোঁ মই দি গৈছিলোঁ তাৰপিছত এতিয়া মোৰ মেছেজ গুচি গ'ল এতিয়া মই আহিলোঁ নিব গাড়ীখন মোৰ ছাৰ্ভিচিং কমপ্লিট হৈ গ'ল মোৰ প্ৰথম ছাৰ্ভিচিং খৰচ কিমান পৰিলে 1476 আহিলে টোটেল ইয়াতে ফাৰ্ষ্ট ছাৰ্ভিচিঙত 1476 লৈছে হা তো পূৰা ৱাছ ধুনীয়াকৈ কৰাই দিছে মই দেখুৱাই দিছোঁ ধুনীয়াকৈ ৱাছ কৰাই দিলে মোৰ ফুলক নেক্সট ছাৰ্ভিচিংটো 5000 হ'লে কৰিব লাগিব তাৰপিছত মই আজি ভিডিঅ' ইমানটা সময়ত আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বাই